ফ্ৰেণ্ডছ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকে নিশ্চয় থাম্বনেইলটো চাই আপোনালোকে গমেই পাইছে, হয় জাৱানৰ যিহেতু জোৱাৰ চলিছে, আমিও বন্ধু কেইজনমানৰ লগত আজি জাৱান মুভিখন চাবলৈ আহিছোঁ। বৰ্তমান আমি অনলাইন টিকেট কৰিয়ে থৈছিলোঁ, আমি জাষ্ট টিকেটকেইটা কনফাৰ্ম কৰি ল'লোঁ, কৰি পেলাই আমি আগবাঢ়িছোঁ বৰঘাটৰ বাইপাছত ৰিফ্ৰেছকো হোটেল, নগাঁৱৰ বৰঘাট বাইপাছ। আমি তাতে আজি মুভিখন চাম বুলি আহিছোঁ। আপোনালোকক জনাম মুভিখন চাই মুভিখন কেনেকুৱানো পালোঁ। সকলোৱে কৈ আছে মুভিখন বহুত ভাল হৈছে। বৰ্তমান আমি ষ্টাফ এজনক লগ পালোঁ, আমাৰ ঘৰৰ ওচৰৰে হয়। তো আমি টিকেট কনফাৰ্ম কৰি ভিতৰলৈ সোমাই গ'লোঁ। লগতে আপোনাৰ ভিতৰৰ পৰিৱেশটো অলপ দেখাইছোঁ। ইয়াতে খাবৰ বাবে সকলোবোৰ সামগ্ৰী পোৱাই যায়, ধুনীয়াকৈ খাব পাৰিব। লগতে হলৰ ভিতৰৰ পৰা অৰ্ডাৰ কৰিও আপোনালোকে খাব পাৰে। তো অলপ আলোচনা কৰিলোঁ ষ্টাফজনৰ লগত। ষ্টাফজনে কৈছে মানুহ তাৰমানে আপোনাৰ হাউচফুলেই হৈ আছে। তো আমিও চাওঁচোন আজি মুভিখন কেনেকুৱানো লাগে, আপোনালোকক গোটেইখিনি বিৱৰণ ক'ম পিছত। আহক আমি ভিতৰলৈ যাওঁ। বন্ধুসকল, জাষ্ট ফাৰ্ষ্ট হাফটো কমপ্লিট হৈছে। তো মই অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাব বিচাৰিছোঁ। আৰু মুভিখনৰ কথা কিনো ক'ম, ফাৰ্ষ্ট হাফটো আপোনালোকক এটাই কথাই কওঁ, জাষ্ট ৱাও, সঁচাকৈ বহুত বহুত বেছি ভাল লাগিছে। আমি যিদৰে শুনি আছিলোঁ তাতকৈও মোৰ বেছি ভাল লাগিছে। মুভিখনৰ যোগেদি ইমান ধুনীয়া ধুনীয়া উপস্থাপন কৰা হৈছে। তো আমাৰ ফ্ৰেণ্ড এজনে আকৌ এই ফাৰ্ষ্ট হাফতে আপোনাৰ খেল চোৱাতহে ব্যস্ত, ইণ্ডিয়া আৰু পাকিস্তানৰ যিহেতু খেল হৈ আছিলে। বাৰু যি কি নহওক, ছেকেণ্ড হাফটো চাই আপোনালোকক মুভিখনৰ বিষয়ে কৈ আছোঁ। তো বন্ধুসকল, সঁচাকৈ মুভিখন চাই ইমানেই ভাল লাগিলে। তো আপুনি যেতিয়া চাই থাকিব ন, মুভিখনৰ আপোনাৰ পৰ্দাৰ পৰা আপোনাৰ চকু বেলেগলৈ নিব নোৱাৰে। তো ইমান ধুনীয়া ধুনীয়া প্ৰতিটো মুহূৰ্তৰে আপোনাৰ এটা এটা মেছেজ দি কৰিছে মুভিখনৰ যোগেদি। তো আপোনালোক বাকীখিনি কথা কোৱাৰ আগতে মই এটা মনত গান গুণগুণাইছোঁ, চ' আপোনালোকৰ ওচৰত গাব বিচাৰিছোঁ। कोई हीरो यहाँ कोई जीरो यहाँ कोई स्टार है कोई बेकार है मैं कौन हूँ तुमसे मैं क्या कहूँ है सच तो ये दोस्तों I am the best I am the best I am the best yes শাহৰুখ খান ইজ দ্য বেষ্ট। চলি থকাৰ সমস্যাৰ কিছুমান প্ৰতিচ্ছবি এই মুভিখনৰ যোগেদি শাহৰুখ খানৰ অভিনয়েৰে সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। তো আপুনি চালে নিশ্চয় গম পাব, যিসকলে চাইছে হয়তো গম পাইছে। কমেণ্ট কৰি জনাবচোন আপোনালোকে কেনেকুৱা হ'লে। মোৰ ব্যক্তিগত ফালৰ পৰা মই কৈছোঁ, মোৰ সঁচাকৈ কিন্তু চিনেমাখন চাই সঁচাই বহুত 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 ভাল লাগিলে। তো যিবিলাক দেখুওৱা হৈছে আপোনাৰ এগ্ৰিকালচাৰৰ ওপৰতে হওক, মেডিকেলৰ ওপৰতে হওক, সুন্দৰভাৱে উপস্থাপন কৰিছে। কৰপশ্যনৰ ওপৰতে হওক, আপোনাৰ কৃষকসকলৰ ওপৰত সুন্দৰভাৱে আপোনাৰ দেখুওৱা হৈছে। যিদৰে আপোনালোকে আমি সামাজিক মাধ্যমত শুনি আহিছোঁ, কৃষকবিলাকে যেতিয়া ঋণ লয় ন, ঋণবিলাক কি হয় আপোনাৰ পাই আদায় কৰিব লগা হয়। কিন্তু ডাঙৰ ডাঙৰ বিজনেছমেনে কি হয় ৰেহাই পাই যায় সেই ঋণবোৰ। ইয়াত সুন্দৰভাৱে উপস্থাপন কৰিছে। লগতে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ সুন্দৰভাৱে উপস্থাপন কৰিছে। তাৰমানে স্বাস্থ্যৰ ক্ষেত্ৰত যিবিলাক তাৰমানে আমাৰ বস্তুৰ পৰ্যাপ্ত পৰিমাণে নাথাকে তাৰ ওপৰতো দেখুওৱা হৈছে সুন্দৰভাৱে। লগতে কৰাপশ্যনৰ ওপৰত আপোনালোকে দেখিবলৈ পাব সুন্দৰভাৱে শাহৰুখ খানৰ অভিনয়ে বিশেষভাৱে উপস্থাপন কৰিছে মুভিখনৰ যোগেদি। লগতে বন্ধুসকল, যিসকলে চোৱা নাই আপোনালোকে গৈ এবাৰ চাব পাৰে। আপোনালোকৰ নিজৰ নিজৰ মন্তব্য যে ভাল পায় বেয়া পায় এবাৰ কমেণ্ট কৰি জনাব। কিন্তু মোৰ ফালৰ পৰা মই কৈছোঁ, মোৰ ব্যক্তিগত ফালৰ পৰা সঁচাকৈ এখন ভাল চিনেমা উপহাৰ দিছে শাহৰুখ খানে। চিনেমাখনৰ শেষত আৰু এটা সুন্দৰ উপস্থাপন কৰা হৈছে, সেইটো হৈছে আমি যে ভোট দিওঁ ন, আমি এটা আঙুলিৰে যেতিয়া বুটামত ক্লিক কৰি 5 বছৰৰ কাৰণে এটা যিকোনো এটা পাৰ্টি ৰাজনৈতিক দলক আমি 5 বছৰৰ কাৰণে এৰি দিওঁ, সেই বস্তুটোৰ ওপৰতো শাহৰুখ খানে এটা সুন্দৰ উপস্থাপন কৰিছে। আপোনাক মই অলপকৈ ভিডিঅ'টো দেখোঁ। শাহৰুখ খানেনো কি কৈছে যে আমাৰ বিবেকৰ বিশেষ প্ৰয়োজন। আমি যিহেতু কিবা এটা বস্তু কিনাৰ আগত বস্তুটো সোধোঁ যে কিমান দিন যাব, কিমান সময় চলিব, তাৰ ওপৰত যে আমি গুৰুত্ব দিওঁ। কিন্তু এটা আমি যেতিয়া ৰাজনৈতিক দল এটা নিৰ্বাচন কৰোঁ 5 বছৰৰ কাৰণে, কিন্তু আমি এইখিনি কথা শুনি পাইছোঁ কেতিয়াবা। আপুনি শুনকচোন চিনেমাখনৰ অলপ শাহৰুখ খানৰ মুখেৰে।
তো চাওক কেনেকুৱা পায়। और एक ही ये छोटी सी आदत होगी जो आप हर जगह करते हो। सामान हर चीज के लिए आटा, दाल, चावल, तेल, साबुन खरीदते वक्त कितनी उंगली करते हो आप। कि भाई ये आटे में मिलावट तो नहीं है, ये चावल में कंकर तो नहीं है, ये साबुन छाप तो अच्छी देगा ना। मोटरसाइकिल लेते वक्त भाई इसकी माइलेज तो ठीक है ना, इसकी आफ्टर सेल सर्विस अच्छी है। छोटा सा पेन खरीदते वक्त कितनी घिसापिटी करते हो, कितनी घिसापिटी हर जगह हर वक्त हर चीज के लिए सवाल पूछते हो, सिवाय एक चीज के अपनी सरकार चुनते वक्त 5 घंटे चलने वाली मस्कीटो कॉइल के लिए कितने सवाल करते हो। इसमें धुआं तो नहीं आएगा, ये बदबू तो नहीं देगी, इससे मच्छर तो फरेगा ना। लेकिन 5 साल तक अपनी सरकार चुनते वक्त एक सवाल नहीं करता, कुछ नहीं पूछता, बिल्कुल। और इसलिए मेरी डिमांड है ये होंगे धर्म, पैसा, जात पात, धर्म, संप्रदाय के लिए वोट देने की बजाय जो आपसे वोट मांगने आए आप उससे सवाल पूछो। पूछो उससे कि अगले 5 साल तक तुम मेरे लिए क्या करोगे, मेरे बच्चों की शिक्षा के लिए क्या करोगे, मुझे नौकरी दिलाने के लिए क्या करोगे, मैं अगर बीमार पड़ गया तो मेरे परिवार के लिए क्या करोगे, अगले 5 साल तक तुम मेरे देश को आगे बढ़ाने के लिए क्या करोगे, पूछो। वोट তো শেষত বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। তো চাই থাকক ৰিজু ইউনিক ইউটিউব চেনেল। কিপ ৱাচিং, কিপ স্মাইলিং, টেক কেয়াৰ। আজিলৈ বাই বাই।